বহুত দিন ধৰি কোনো ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, যিহেতু এডিটিং কৰিব পৰা নাছিলোঁ। কিবা বহুত ব্যস্ত আছিলোঁ এইকেইদিন আৰু সেইবাবে ভিডিঅ' দিব পৰা নাছিলোঁ। এইটো ভিডিঅ' হৈছে কেইদিনমান আগৰ, যেতিয়া মোৰ ভণ্টিহঁতে আমাৰ ঘৰলৈ আহিছিলে আৰু তাইক মই থ'বলৈ সিহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু তেতিয়া ভিডিঅ' অকণমান কৰি ৰাখিছিলোঁ আৰু ভিডিঅ'টি এডিটিঙৰ অভাৱত দিব পৰা নাছিলোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আহি হাইৰত পালোঁ, যিহেতু আমি চিনি খোৱা হয় শালমাৰা টিলাপাৰালৈ গৈ আছোঁ। আৰু এয়া দেখিছেনে ধুনীয়া কিছুমান সৰু সৰু হ'লেও বাগান, চাহপাতৰ বাগান দেখিবলৈ পোৱা যায়। আচলতে বঙাইগাঁও ডিষ্ট্ৰিক্টলৈ আহিলে ৰাস্তাটোত কেতিয়া আমনি নালাগে, কেতিয়াবা হয়তো পাহাৰ নাইবা এনেকুৱা চাহ গছ কিবা নহয় কিবা দেখিবলৈ পোৱা যায়। আৰু আহি আমি সিহঁতৰ ঘৰ পাবলগীয়া হোৱাত দেখিলোঁ যে ৰাস্তাটো অকণমান বেয়া, যিহেতু আমি ই ৰিক্সাত আহিছিলোঁ সেইবাবে ই ৰিক্সাখন অকণমান দূৰতে ৰখাই আমি এনেদৰে খোজকাঢ়ি গ'লোঁ আৰু মই মামাক ক'লালৈ, যিহেতু তাই শুই গ'ল, এনেদৰে গৈ আছিলোঁ। মই আগে আৰু মোৰ ভণ্টি আৰু আমাৰ ছোৱালীজনী পিছে গোটেইকেইটা এনেদৰে গৈ আছিলোঁ। ৰাস্তাটো যথেষ্ট বেয়া আছিলে, অকণমান নহয় বহুতেই বেয়া আছিলে। আৰু আহি যেতিয়া ভাল ৰাস্তা অকণমান পালোঁ, তেতিয়া মোৰ ছোৱালীজনীক অকণমান নমাই দিলোঁ, তাই সাৰো পালে। আৰু এয়া সিহঁতৰ ঘৰ আহি পায়ে ধুনীয়াকৈ ছাগলীকেইটা দেখি তাই মানে ঘৰলৈ যাবলৈ মন কৰা নাছিলে। ৰাস্তাতে ছাগলীকেইটা পাই ধুনীয়াকৈ খেলিলে। কিন্তু এটা কথা, সিহঁতৰ ঘৰত যায় মই আৰু ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ। তাৰপিছত সিহঁতৰ ঘৰত গৈ অকণমান ৰখিয়ে চাহ খাই এতিয়া আমি ছোৱালীজনী আৰু মই ঘূৰি আহিলোঁ অকলে। আৰু আমাৰ ছোৱালীজনী ভণ্টি সিহঁত দুইটাই থাকিল আৰু আমি দুইটাই ঘূৰি আহিলোঁ। মাহীয়েকৰ ঘৰৰ পৰা ফুৰি আহিলোঁ আমি। আহি ঘৰ পালোঁ। ঘৰত সোমোৱাৰ লগে লগে আমাৰ ডুবি পুৰা কান্দা ষ্টাৰ্ট কৰি দিলে আৰু উলিয়াই আনিলোঁ ফুৰিবলৈ। এতিয়া আৰু কুকুৰ, হাঁহ এইবোৰ দেখাবলৈ। হাঁহ মাতি আছে, হাঁহ। আমি ঘূৰি আহি পাম আৰু ঘৰ পাব হৈছে। নোৱাৰোঁ আৰু ভাগৰ লাগিছে। এতিয়া অকণমান মনটো ভাল পাল নাই, ঘৰত গৈ পেলাই আৰু কান্দেই নাজানো আৰু।